খোৱা কামোৱা লাগিছে। হাই এভৰিৱান, কেনে আছে সকলো? মোৰ ভাল। বহুত দিন ভিডিঅ' আপলোড কৰা নাই। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ ওলাইছোঁ, মানে এফালে যাবলৈ ওলাইছোঁ মই। চ' মই যাম, মোৰ লগত আৰু বিশাল যাব, বাবু যাব আৰু প্ৰদ্যুৎ যাব। আমি গোটেইকেইটা এফালে যাম আজি। ক'ত গৈ আছোঁ, কি কৰিবলৈ গৈ আছোঁ, ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক মজাকৈ। গা চা ধুলোঁ বঢ়িয়াকৈ। এতিয়া ওলাম, অলপমান চাৰ্ট টাৰ্ট পিন্ধিব আছে, বাইক চাইক চব আমাৰ অনা হৈ গ'ল আৰু লাহেকৈ আমি ওলাই যাম। বাইকখনত ধুনীয়াকৈ ফ্লেগ এখন লগাই দিছোঁ। এই একদম মানে চলাই গ'লে উৰি থাকে। এতিয়া ইমান এনেকৈ থাকে মানে চলাই গ'লে ধুনীয়াকৈ এনেকৈ উৰি যায়, তেতিয়া মজা লাগে। দুখন লগালে বেছি ভাল লাগিব, আৰু এখন লগাই ল'ম চাগে। চাৰ্ট টাৰ্ট লগাই ল'লোঁ। এটাই ভাত কেইটামান খাই আছে, বাকী গোটেইকেইজন আহি গ'ল। আমি বাইক এখন আৰু স্কুটি এখন লৈ যাম ধুনীয়াকৈ। মোৰ বাইকখন লৈ যাম আৰু স্কুটি এখন যাব। তো ধুনীয়াকৈ গৈ থাকিম। মানে কথাটো কি হ'ল, আজি মই শহাপহু আনিব যাম বঘৰাৰ পৰা। মোৰ অফিচ য'ত হয়, তো সেইফালৰ পৰা আমি শহাপহু আনিব যাম আজি। পুহিম বুলি ভাবিছোঁ কেইটামান। মানে কি হ'ল, মই প্ৰায় অলপ দিন আগতে মানে শহাপহু আনিম বুলি কৈছিলোঁ মানুহ এঘৰৰ পৰা। তো সিহঁতে আগতে নানিলোঁ। এতিয়া মানে কি হ'ল, সিহঁতৰ অলপমান পহু বেছি হৈ গ'ল। চ' কি হ'ব, সিহঁতৰ মানে গোটেই পহুখিনি মানে বেছি দিম বুলি কৈছে। মানে সিহঁতে আৰু পহু নাৰাখে আৰু। চ' সিহঁতে গোটেইখিনি বেছি দিব কাৰোবাক পালে, নহ'লে মানে সিহঁতে পহুখিনি ক'ৰবাত এৰি দিব। চ' মই ভাবিলোঁ এনেই সৰু সৰু বাচ্ছা কেইটামান পহু আছে, গোটেইখিনি এৰি দিয়াতকৈ মই লৈ আহোঁ, মই ভালকৈ পুহিম। তো ব'লক লাহে লাহে আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। গৈ থাকোঁ। ৰেডি হৈ গ'লোঁ আমি। এখন স্কুটি, মানে কি হ'ল, মোৰ বাইকখন আজি মই নচলাওঁ, প্ৰদ্যুৎৰ বাইক লৈ লৈছোঁ। প্ৰদ্যুৎৰ বাইকখন লৈ যাব বোলে। বাজাজ ভি এখন আছিলে। চ' মোৰ এফজেড আজি থৈ দিলোঁ, বাইক নিনিওঁ। এনেকৈ গোটেইকেইটা ৰেডি। 15 আগষ্ট আহি গ'লতো, চবেই হেলমেট লৈ লৈছোঁ মানে। মই হেলমেট লৈ ল'লোঁ। ব'লক আৰম্ভ কৰোঁ এতিয়া। আৰু আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। সকলোৱে উদযাপন কৰক স্বাধীনতা দিৱস ধুনীয়াকৈ, সুন্দৰকৈ। আমি আজিৰ জাৰ্ণিটো আৰম্ভ কৰি দিলোঁ। ব্লেছ কৰক যাতে আমি ভালে ভালে গৈ পাওঁ। এইকেইদিন এক্সিডেণ্ট কিবাবোৰ বৰ সঘনাই হৈ আছে, মানে শুনি পেলাই বেয়া লাগি আছে। আমাৰ লগৰ এজনৰ যোৱাকালি সৰুকৈ কিবা এটা হৈ গ'ল, চ' মনটো অলপ বেয়া লাগি আছে। নহ'লে আজি আমাৰ লগত সিও অহা কথা আছিলে। আৰু আজি এটা বহুত ধুনীয়া বতৰ, সুন্দৰ এটা বতৰ। ডাৱৰীয়া যদিও বতৰটো বহুত ধুনীয়া লাগিছে। বৰষুণ দিয়া নাই, বাট ৰ'দো বেছি নাই। আৰু মানে এটা ধুনীয়া ঠাণ্ডা ফিল এটাও আহি আছে। মানে জাৰ্ণি কৰিবলৈ এটা বৰ ধুনীয়া বতৰ আজি। আমি আহি এটা ধুনীয়া জেগাত ৰখি আছোঁ। বাইকত অলপ তেল ভৰালোঁ আমাৰ বাইকখনত। আৰু ইহঁতৰ স্কুটিখন হাৱা নাছিলে বোলে, তেলো ভৰালে, হাৱাও দি ল'লে অলপমান। তো সিহঁতে আহি আছে, অলপমান টাইম লাগিব। আমি সেইকাৰণে অকণমান আগত আহি ৰখি আছোঁহি। আৰু এটা ধুনীয়া জেগাত ৰখি আছোঁ। ওচৰতে গছ এজোপা আছে, ইফালে ধুনীয়াকৈ পথাৰ। আৰু সেই পথাৰত মানে কি হয়, একদম ভেটফুলটো চিনি পাই চাগে চবেই ন? গোটেই ভেটফুলে ভৰি আছে মানে পথাৰখনত। মানে কি হ'ল, আগতে ইয়াত ভেটফুল নাছিলে, কিন্তু বানপানী সোমোৱাৰ পিছত পানীত উটি আহিছিলে ফুলবিলাক। আৰু সেই ফুলবিলাক পানীত উটি আহি চব এতিয়া ইয়াত আছে মানে ফুলবোৰ। দেখি বহুত ধুনীয়া লাগে। যদি মানে নিজ চকুৰে ডাইৰেক্ট দেখা পায় ন, বহুত বেছি ভাল লাগিব মানে। মই দেখাই আছোঁ এইবোৰ ভেটফুলবোৰ। ইয়াতে বহুত ভেটফুল, মানে একদম এনেকুৱা লাগিব যেন কিবা এখন ফুলৰ দেশতহে আছোঁ মানে আমি। তেনেকুৱা টাইপ লাগিব ইয়াতে। বাট সেইটো নহয় বাৰু, এখন পথাৰ আছিলে, কিন্তু ইয়াতে পানী সোমোৱাৰ পিছত গোটেই ফুল আৰু পিত ভৰি গ'ল মানে। কিন্তু মানে ভিউটো বহুত ধুনীয়া লাগে আৰু ইয়াতে মজা ভিউ এটা আহি আছে এইখিনিত। নতুন এক্সপিৰিয়েঞ্চ আজি। বাজাজ ভি চলাই ইমান দূৰ যাম। আগতে মই এখন বাইক চলাই ইমান দূৰ যোৱা নাই। মানে মই এফজেড দিয়েতো গৈ থাকোঁ সদায় ন, কিন্তু আজি বাজাজ ভিখন চলাই যাম। চলাই মজা লাগে। এনফিল্ড টাইপৰ ফিল এটা আহি যায়, মানে পুৰা ফ্লেট হয় ন বাইকখন। এনফিল্ড টাইপৰ ধুনীয়া ফিল এটা আহে চলাওঁতে, আৰু আৰামো আছে চলাবলৈ। বহুত মজা লাগে চলাই। তো এখন দিয়ে যাম আজি। ইয়াত বতাহ দি আছোঁ যদিও ৰখি বৰিং হৈ গৈছোঁ। প্ৰায় 10 মিনিটমান ৰখিলোঁ নেকি। আমাৰ পিছৰ স্কুটি এলাগিতে এতিয়াও আহি পোৱা নাই। ৰখি আছোঁ আৰু। আকৌ বোলে ট্ৰেইন গেট বন্ধ হ'ল। মানে ট্ৰেইন গেট এখন ক্ৰছ কৰিব লাগে আমি ৰাস্তাটো আহোঁতে। এটা ট্ৰেইন লাইন আছে ন, তাতে এখন গেট আছে মানে এইফালে তেলাহী টু মৰিগাঁও যাব পৰা ৰাস্তাটোত। চ' সিহঁতে ট্ৰেইন আহি গ'ল, সিহঁতৰ ট্ৰেইন বন্ধ কৰি মানে গেট বন্ধ কৰি দিলে ন। তো সিহঁতে অলপমান দেৰি হৈ গ'ল, সেইটো কাৰণে ৰখি আছোঁ। আৰু আহি পেলাই আৰম্ভ কৰি দিম আকৌ আমি এতিয়া আহি মৰিগাঁও টাউন সোমাই গ'লোঁ। আগবাঢ়ি গৈ আছোঁ ধুনীয়াকৈ। মৰিগাঁও টাউন পালোঁ। আজি ছানডে হয়, চ' ছানডে মৰিগাঁও প্ৰায় বন্ধই থাকে। আজি মৰিগাঁৱত ট্ৰেফিকো কম, বাট বাকী গাড়ী চাড়ীও তেনেকৈ বহুত কম। দোকান চোকান চব বহুত কম আছে। আমাৰ বাইকৰ কাম এটাও আছিলে সৰুকৈ, চাই লওঁ আমি ক'ৰবাত বাইকৰ ঠিক কৰা দোকান পাওঁ নে নাপাওঁ। মেবি নাপামেই চাগে, নোপোৱা চান্সটোৱে বেছি হয়, কাৰণ মৰিগাঁও বন্ধ থাকে ছানডেতে। আৰু এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক শেষলৈকে।
আমিতো আহি আছোঁ, বাট পিছৰ দুজনৰ দেখা দেখি নাই। আগত গৈ অকণমান ৰখি দিম, লগ পাই যাম তেতিয়া। আৰু এইখন মোৰ সিফালে মানে বাওঁফালে, আমাৰ বাওঁফালে এখন চাৰণ বিল, ধুনীয়াকৈ চাৰণ বিলৰ পাৰে পাৰে ৰাস্তাটো। ইয়াৰ আগতো মই এদিন ভিডিঅ' বনাইছিলোঁ এইটো ৰাস্তাত, চাৰণ বিলখনৰ পাৰে পাৰে ৰাস্তাটো বহুত ধুনীয়া লাগে মানে। একদম ধুনীয়া নীলা নীলা আকাশ, কাষত ধুনীয়া নদীখন, নদী নহয় আচলতে বিলখনত ধুনীয়াকৈ পানী। আৰু এই যে আপোনাৰ কি হয়, যেতিয়া আকাশখন নীলা বেছি হৈ থাকে, এতিয়াতো নীলা আৰু বগা এটা কম্বিনেশ্যন আছে, যেতিয়া সম্পূৰ্ণ আকাশখন নীলা হৈ থাকে তেতিয়া কি হয়, যদি ওচৰত নদী কলং যি হয় আৰু বিল যি হয়, তাত এটা আকাশখনৰ ৰংটো এটা ৰিফ্লেকশ্যন আহি যায়। পানীখিনি ইমান ধুনীয়া নীলা নীলা লাগে। মই এইটো ৰাস্তা দি অফিচ অহা যোৱা কৰোঁ ন, প্ৰায় মানে সেই পৰিৱেশটো দেখা পাওঁ মই। আজি ইমান নাই, বাট যোনখিনি জেগাত আকাশখন আমি বেছিকৈ নীলা পাইছোঁ ন, তাত পানীখিনি ধুনীয়া নীলা নীলা হৈ থাকে মানে। আৰু ইয়াতে স্বাধীনতা দিৱসৰ লগত জড়িত কিবা প্ৰগ্ৰেম হৈ আছে অলপ আগত, সেয়া চাব দেই, মই দেখাই আছোঁ ধুনীয়াকৈ। আহি থাকোঁতে ধুনীয়াকৈ ইয়াতে এটা প্ৰগ্ৰেম দেখা দিব, স্বাধীনতা দিৱস উপলক্ষে প্ৰগ্ৰেম পাতি আছে, ধুনীয়াকৈ ডান্স চান্সো হৈ আছে। আমি তাতে অকণমান সময় ৰখি দিলোঁ আৰু ডান্সৰ ভিডিঅ' এটা সৰুকৈ বনাইছোঁ, চাবলৈ চেষ্টা কৰিব। মানে ভালকৈ জুম হোৱা নাই, অলপমান তথাপিও দেখালোঁ মই। বন্দে মাতৰম গীতটোৰ লগতে এটা সুন্দৰ নৃত্য আমি উপভোগ কৰিলোঁ। আশা কৰোঁ আপোনালোকেও চাই চাগে ভাল পালে। মানে আহি থাকোঁতে ৰাস্তাৰ কাষতে দেখিলোঁ ধুনীয়াকৈ প্ৰগ্ৰেম পাতি আছে, আৰু তাতে ধুনীয়াকৈ এজনী ছোৱালীয়ে নাচি আছিলে, আৰু ছোৱালীজনীও ধুনীয়া আছিল দেই। এইখিনিৰ পৰিৱেশটো চাওক কিমান ধুনীয়া। এই ৰাস্তাটোৰে আপোনালোক আহিছে নাই ফুৰিবলৈ? আহিব, বহুত ধুনীয়া লাগে এইটো ৰাস্তাৰে গৈ পেলাই। মানে এনেও ফুৰিবলৈ আহি এইটো ৰাস্তাৰে, মানে এনেই ৰাইড কৰিম বুলি ভাবিলে এইটো ৰাস্তাৰেদি আহিব পৰা যায়। এইফাললৈ অকণমান গাড়ীবোৰ কমটো নাথাকে, তথাপিও মানে ভাল লাগে, গ্ৰীণি হয় পৰিৱেশটো, বহুত ধুনীয়া লাগে মানে এইটো ৰাস্তাৰে। আৰু এইটো ৰাস্তাৰে চিধা গুৱাহাটী যাব পাৰি, বহুত ভাল লাগে গুৱাহাটী গৈ এইটো ৰাস্তাৰে। লালিলাং হৰচাল বুলি এখন হোটেল আছিলে এইটো ৰোডতে, তাতে সোমালোঁ। ধুনীয়াকৈ বহিছোঁ, এতিয়া ভাত অৰ্ডাৰ কৰিছোঁ, ভাত আহিব, গাহৰি মাংস আৰু ভাত। মানে ভাতটো খাই লৈ অকণমান ৰেষ্ট লৈ তাৰপিছত যাম আমি পঢ়ুৱাই নিবলৈ। ধুনীয়াকৈ বহি আছোঁ ইয়াত। মানে এয়াৰ কুলাৰ এটা আছে, একদম এয়াৰ কুলাৰ মজা। এখন নিৰামিষ থালি লগত গাহৰি ন, ধুনীয়া আৰু। খালি এজন নিৰামিষ বুজি আমাৰ লগত আৰু বাবু নিৰামিষ, মানে আজি মিছ কৰিব গাহৰিৰ পৰা আৰু। ভাত আহি গ'ল আমাৰ, আৰু এখন আহিব বাকী আছে ন, আহিব আৰু এখন আহিব পৰে, মই খাব লাগে। মানে ইয়াতে কি হয়, এথনিক ফুড পোৱা যায়, মানে ধুনীয়াকৈ গাহৰি চাহৰিবিলাক ইয়াতে গেছত নবনায়, ধুনীয়াকৈ জুইত বনায়, মানে খৰি দি পেলাই জুইত বনায় ধুনীয়াকৈ। বাকী বস্তুবিলাক তেনেকৈ বনায়, ভাতটো আপোনাৰ চচত বনাই দিয়ে, কোনো মানে ইয়াতে কুকাৰ চুকাৰ ইউজ নকৰে আৰু। তো ইয়াতে প্ৰাইচটো বহুত কম হয়, 50 টকাত আপোনাৰ নিৰামিষ পাই ৰাখি যায়। লগতে গাহৰি হাঁহ লৈছোঁ 100 টকা ধুনীয়াকৈ। আপুনি টেষ্ট কেনেকুৱা ক'বা হাঁহ খাই পেলাই, খাই কেনেকুৱা চাব খালি খালিটো কেনেকুৱা বাকী গাহৰিটো খাই পেলাই জনাই আছোঁ বাৰু কেনেকুৱা লাগে।
বুজিছা ন শুকান মাছটো দিব হা গাছ টেঙাটো আৰু শুকান মাছটো ন মোকো দিব অলপ অঁ ভাত খোৱা হৈ গ'ল ধুনীয়াকৈ এতিয়া পূৰা তামোল পাণ আছিলে আমি তামোলো খাই দিলোঁ আজি বহুত দিনৰ মূৰত মানে বহুত দিন তামোল চামোল খোৱা নাই সিহঁতে তামোলটো দেখি তামোল খাই দিলোঁ সিহঁতে উঠি ল'লে আমিও গৈ আছোঁ এতিয়া আৰু ইয়াৰ পৰা অলপমান দূৰ যাব লাগিব মাত্ৰ 3 কিলোমিটাৰ 4 কিলোমিটাৰমান যাব লাগিব গৈ পেলাই আমি মানে য'ৰ পৰা শহাপহু ল'ম যাৰ ঘৰৰ পৰা ল'ম সেইটো জেগা পাই যামগৈ আৰু তাত গৈ পেলাই দেখাই আছোঁ পহুবিলাক কি ধুনীয়া বতাহ মাৰে চাওক গছৰটোৰ গছপাতবিলাক পূৰা মজাকৈ সৰি আছে এইফালে এখন পাৰ্ক আছে যোৱা আহি পাই গ'লোহি য'ৰ পৰা শহাপহু নিম বুলি কৈছিলোঁ তাত আহি পাই গ'লোহি এঘৰ মানুহ মানে আমাৰ অফিচৰ ওচৰতে ধুনীয়াকৈ আহি পাই গ'লোঁ পহুকেইটা চাম আৰু লৈ ল'ম আমি ঘৰ আহি পাই গ'লোহি অলপ আগত মানে কি হ'ল পহুকেইটা মই যেতিয়া ল'ব গৈছিলোঁ মানুহ ঘৰত ল'বলৈ যাওঁতে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু পহুকেইটা ল'বলৈ গৈ সিহঁতৰ ইমানেই উৎপাত দেখা পালোঁ চ' মানে ভিডিঅ' বনাবলৈ কোনো মানে সুবিধাই নাপালোঁ আমি গোটেইকেইটাই আমি পহুকেইটা কেনেকৈ মানে বাঁহকেইটাত আমি ভৰাই পেলাই ঘৰলৈ লৈ আহিম সেইটোহে চিন্তা কৰিলোঁ মানে সিহঁতৰ ঘৰৰ মানুহখিনি এইটো চিনাকি আছিলে বাট আমি অচিনাকি হয় সিহঁতৰ কাৰণে চ' অলপমান দিগদাৰ হ'ল আনোতে মেলোতে মানে কেছ দুটা দিছে ধুনীয়াকৈ প্লাষ্টিকৰ এনেকৈ তাতে ভৰাই আনিছোঁ আমি ত' ৰাস্তাটো আমি একো ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ এনেকৈ ধুনীয়াকৈ কেছকেইটাত পহুকেইটা ভৰাই আৰু আমি বাইকহে লৈ গ'লোঁ ন চ' বাইকত মানে ধুনীয়াকৈ এনেকৈ পিছত পহাজনে ধুনীয়াকৈ ধৰি উঠাই লৈ আনিব লগা হৈছে আনি পেলাই ফাইনেলি ঘৰ পাই গ'লোঁ খোৱা কামোৱা লাগিছে যে গোটেইকেইটা কি কয় মাইকীজনীয়ে আৰু এইকেইটাই মই অনা পহুকেইটা সিহঁতক ধুনীয়াকৈ বিস্কুট চিস্কুট দি দিছোঁ সিহঁতে ধুনীয়াকৈ খাই আছে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই গাইজ